Hi guys, welcome to my channel. আজি লেপটৰৰ পৰা Good morning guys. আজি ক'ত গৈ আছো ফাৰ্ষ্টতে গাটো ধুই পেলাই ফ্ৰেছ হৈ আহিলাও তাৰপিছত কৈ আছো ক'ত গৈ আছো আৰু চোৱা না আমাৰ ঘৰত পুৰা গোলাপ ফুল লাগি আছে ভেৰান্দান দিয়া আহি আছে লাগে আজি লৈ যাম আমাৰ ঘৰৰ পৰাই Friends, মই গা পা ধুই ৰেডি হৈ গলো এতিয়া যাম মই পেহী ঘৰত সো পেহী ঘৰত আজি মানে পূজা আছে পূজাত কি হয় কি নহয় সব তোমালোকক দেখাবলৈ ট্ৰাই কৰিম সো ভিডিওটো কন্টিনিউ কৰি যোৱা জয় আই অসম ফাইনালি আহি পাই গলো পেহী ঘৰত সো ভিতৰত যাম কি হৈছে কি নাই হোৱা সব দেখাবলৈ ট্ৰাই কৰিম সবে পুৰা মেকআপ কৰাত বিজি ষ্টাইল কৰাত সবে খাৰি চাৰি পিন্ধি একদম বেংগলী বিউটি সব এইটোৱে মোৰ বেক সাইডে আছে পেহীহঁতৰ মন্দিৰ হয় ইয়াতে আজি সকলোবোৰ পূজা হ'ব সো মন্দিৰটো ভালকৈ দেখাইছো সো কন্টিনিউ কৰি যোৱা ভিডিওটো এই হৈছে পেহীহঁতৰ মন্দিৰ ইয়াতে আজি পূজা হ'ব সো দেখাইছো ভালকৈ চোৱা সকলো নদীত গুচি গ'ল পানী তুলিব এতিয়া ময়ো যাম দেখাবলৈ ট্ৰাই কৰিম সকলোবোৰ সব ভিডিওটো কন্টিনিউ কৰি যোৱা পূজা আৰম্ভ হৈয়ে গ'ল যজ্ঞ কৰিবলৈ ল'লে সব ভিডিওটো কন্টিনিউ কৰি যোৱা গাইজ পূজাৰ পৰা গুচি আহিলোঁ মই অলপ সোনকালে আৰু পূজা বহুত দেৰিকৈ খতম হৈছে চ' মই একো প্ৰসাদ নাখালোঁ চ' পাপাই মোৰ কাৰণে প্ৰসাদ লৈ আহিছে চ' এতিয়া
প্ৰসাদ চসাদ দিছে, প্ৰসাদ খাম, খাই কৰি আৰু শুই যাম। এতিয়া বহুত দেৰি হৈ গ'ল, পূজাও বহুত দেৰি ৰাতিকে খতম হৈছে। এতিয়া 11টা মানেই বাজিলে। চ' ভিডিঅ'টো যদি চাই ভাল পালা লাইক কৰিবা, কমেণ্ট কৰিবা, এণ্ড যদি মোৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবা। চ' বাই বাই, গুড নাইট, জয় এখন। এতিয়া মই প্ৰসাদটো খাই মজাৰে শুই যাম আৰু।